SI এক্সামিনেশ্যন হৈ গ'ল বহুত হাজাৰ হাজাৰ কেণ্ডিডেটে এক্সামটো দিলে সুকলমে এক্সামটো হৈ গ'ল ক'তো অকণো মানে অসুবিধা নোহোৱাকৈ এক্সামটো ভালে ভালে পাৰ হ'ল এতিয়া এইটো চাইগতে আমি অসম চৰকাৰক ধন্যবাদ দিব লাগিব ইমান সুন্দৰভাৱে এক্সামটো তেওঁলোকে পাতাৰ বাবে বাৰু যি কি নহওক কেণ্ডিডেটেও তেওঁলোকেও নিজৰ কামবিলাক সুচাৰুৰূপে তেওঁলোকে ক্লিয়াৰ কৰিলে এক্সামটো ভালদৰে দিলে এতিয়া কথা হ'ল আমাৰ পোষ্ট আছিল SI ABSৰ বাবে পোষ্ট আছিলে 51টা আৰু UBSৰ বাবে আছিলে 144টা মানে প্ৰায় 200মান পোষ্ট আৰু এইখিনি পোষ্টত এক্সামটো দিলে বা চাকৰিটো হোৱাৰ হিচাপতে যেহেতু গৈছে বহুত হাজাৰ হাজাৰ কিন্তু সিলেকশ্যন কোনে পাব সেই 144টা বা 144 জনে বা 51 জনে সিলেকশ্যন হ'ব এতিয়া কথাটো হ'ল আমাৰ যেহেতু আমি ৰিটেন এক্সামটোহে দিলোঁ ৰিটেন এক্সামটো দিয়াৰ পিছত আৰু দুটা প্ৰচেছ আছে ফিজিকেল টেষ্ট আৰু ভাইবা এই দুটা প্ৰচেছ আছে এতিয়া আমাৰ ফিজিকেল টেষ্টটো কেতিয়া হ'ব আৰু আমি ৰিটেন টেষ্টত কিমানমান নম্বৰ পালে আমাক ফিজিকেল দিবলৈ মাতিব বা কিমানমান নম্বৰ লাগিব কাটঅফটো কিমানমান যাব প্ৰত্যেকটো কাষ্টৰে কাটঅফ বেলেগ যাব আৰু এইখিনি পোষ্ট যেহেতু ষ্টেট ৱাইজ হয় কোনো ধৰণৰ ডিষ্ট্ৰিক্ট ৱাইজ নহয় 3টা 4টা কিছুমান কাষ্টৰ পোষ্ট আছে এইখিনি পোষ্টটো কেতিয়াও ডিষ্ট্ৰিক্ট ৱাইজ হ'ব নোৱাৰে যেহেতু ষ্টেট ৱাইজ এইখিনি পোষ্ট হয় গতিকে ষ্টেট ৱাইজ পোষ্টখিনিত আমি ৰিটেন এক্সামিনেশ্যনত কিমানমান নম্বৰ পালে আমি ফিজিকেল দিবলৈ পাম আৰু ফিজিকেল দিবলৈ আমাক কিমানমান মানে মাতিব কেণ্ডিডেট এটা পোষ্টৰ এগেইনষ্টত 2জনকৈ মাতিবনে 5জনকৈ মাতিবনে 10জনকৈ মাতিবনে নে ৰিটেন দিয়া সকলোকে মাতিব আৰু আমাৰ ফিজিকেলটো কেতিয়া মানে হ'ব গোটেইখিনি ইনফৰমেশ্যন দিম ভাইবা পৰ্যন্তলৈকে ইনফৰমেশ্যনসমূহ দিম আৰু খুব সোনকালে আমাৰ SLPৰ নটিফিকেশ্যন আহি আছে এইকেইটা দিনৰ ভিতৰতে নটিফিকেশ্যন আহি আছে একদম চিয়'ৰ তোমালোকে খালি এতিয়া ফিজিকেলটোৰ কাৰণে প্ৰস্তুতি চলাই থাকা নমস্কাৰ মই নীলোৎপল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নীলোৎপল অসম টিপছ ইউটিউব চেনেলটোলৈ এতিয়া গম পাইছে SI এক্সামটোৰ বা SI ফিজিকেলটো কেতিয়া হ'ব কাটঅফ কেনেকুৱা কি ওপৰত ভিত্তি কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ এতিয়া যাকে নুসুধো কিয় 70+ পাম বুলি কৈছে কেণ্ডিডেটে 70+ পাম বুলি কৈছে 80 ওপৰতো বহুতে পাব কিন্তু 90 ওপৰত পোৱাটো 2-এজন ওলাব পাৰে কিন্তু মানে কম 90 ওপৰত পোৱাটো একদম বাদেই দিয়া সেইটো নাই বুলি ধৰি থোৱা বাকী 80 ওপৰত পাব আৰু বাকী 70 ওপৰত 70 to 80 ওপৰত এইখিনি ভিতৰতে আমাৰ কেণ্ডিডেটখিনি আছে কিন্তু সকলোৱে নাপায় সকলোৱে একেবাৰে নাপায় যিবিলাকে ভালদৰে পঢ়িছে তেওঁলোকেহে 70 ওপৰত 80 ওপৰত পাব বহুতো নপঢ়াকৈ এনেই যায় এক্সামবোৰ দিবলৈ কিছুমানে যিবোৰে মানে ভাল ভাল ক্লাছ কৰি আছিল বা ভালদৰে পঢ়ি আছিলে তেওঁলোকে 70-80 ওপৰত পাম বুলি কৈছে বা 90 2-এজন পাব সেইটো কৈছোঁৱে যে 90টো একদম বাদেই দিয়া এতিয়া 70 আৰু 80 এইখিনিৰ ওপৰতে কেণ্ডিডেটে মাৰ্কসমূহ পাম বুলি কৈছে এতিয়া সকলোৱেতো নাপায় মই কৈছোঁৱে বহুত হাজাৰ হাজাৰ কৈছে সকলোৱেতো 70-80 ওপৰত একদম পাবই নোৱাৰে চিয়'ৰ নিগেটিভ আছে তথাপিও 70-80 ওপৰত পাম বুলি কৈছে সেই চোকা ল'ৰা ছোৱালীখিনিয়ে বাকী যিসকল গাধা একেবাৰে নোৱাৰে নেজানে মানে একেবাৰে মিডিয়াম লেভেলৰ যিখিনি আছে তেওঁলোকেতো নিগেটিভ নাথাকিলেও মানে গোটেইখিনি খেলি মেলি কৰি তথাপিও তেওঁলোকে 70-80 ওপৰত পাব নোৱাৰে এতিয়া যিসকলে ভালদৰে পঢ়িছিলে তেওঁলোকে 70-80 ওপৰত পাম বুলি কৈছে এতিয়া আমাৰ ফিজিকেলটো কেতিয়া মানে হ'ব মই সেই কথাখিনি কৈছোঁ কিন্তু যিহেতু যোৱাকালি যিহেতু আমাৰ ৰিটেন এক্সামটো হৈ গ'ল 5 জানুৱাৰীত SI গোটেই এক্সামটো ক্লিয়াৰ হৈ গ'ল বহুতেই দিলে এতিয়া মই কৈছোঁ মাৰ্কসমূহ 70-80 ওপৰত পাম বুলি কৈছে আমাৰ এতিয়া ৰিজাল্টটো কেতিয়া মানে দিব ৰিজাল্টটো আমাৰ জানুৱাৰী মাহতে দিব SLPৰ এনেকুৱা এখন নটিফিকেশ্যন আহিব নটিফিকেশ্যনখনত লিখা হ'ব যে SI ফিজিকেল টেষ্টটো ইমানটো তাৰিখৰ ভিতৰত বা ইমানটো ডেটত হ'ব তেনেকৈ এখন নটিফিকেশ্যন আহিব আৰু তেতিয়াই তোমালোকে একদম ফিজিকেল যে প্ৰস্তুতি তৈয়াৰী কৰিবা তেনেকুৱা নহয় SI এক্সাম শেষ হ'ল গতিকে কণ্টিনিউ এতিয়াৰ পৰা ফিজিকেলৰ কাৰণে প্ৰস্তুতি চলাই থাকা কাৰণ ইয়াৰ আগত যিখিনি SI এক্সাম হৈ গৈছিল কামাণ্ডোৰ ৰিটেন পাছ কৰিলে ফিজিকেলত পাছ কৰিব নোৱাৰাৰ কাৰণে সেই কামাণ্ডোৰ পোষ্ট SI পোষ্টখিনি ৰখি গ'ল আৰু এতিয়া 51টা পোষ্টৰ সেই ভেকেঞ্চিখিনি এতিয়া ৰিক্ৰুটমেণ্ট পাতিলে গতিকে তোমালোকে 70-80 ওপৰত পাম বুলি পূৰা একদম ধাম ধুম পূৰা বম চম ফুটাই পাৰ্টি কৰি নাথাকিব একো লাভ নাই ফিজিকেল ক্লিয়াৰ হ'ব লাগিব আৰু ফিজিকেলতো এটা ভাল নম্বৰ লাগিব তেতিয়াহে আৰু এতিয়া আমাৰ জানুৱাৰী মাহতে নটিফিকেশ্যন আহিব এইকেইদিনৰ ভিতৰতে যে ইমানটো তাৰিখৰ ভিতৰত SI ফিজিকেলটো হ'ব কাট অফ লিষ্টটো মাৰিব গোটেইখিনি গম পাই যাবা কিন্তু ধৰি থোৱা আমি ফিজিকেলটো দিবলৈ আৰু হাতত 1 মাহ আছে 1 মাহৰ পাছতে হয়তো ফেব্ৰুৱাৰী লাষ্ট মানত বা ফেব্ৰুৱাৰী 2nd 3rd উইক মানতে আমাৰ SI ফিজিকেল টেষ্টটো চলি যাব SI ফিজিকেল টেষ্টটো কাৰণে জানে
ABSI কাৰণে যিখিনি 51টা পোষ্ট আছিলে কনষ্টেবল কামাণ্ডোখিনিৰ নিচিনা একদম ছেইম ফিজিকেল হ'ব 4.8 কিলোমিটাৰ ৰানিং লং জাম্প চিনাপ বাকী ছোৱালীসকলৰ চিনাপ নাথাকে তেওঁলোকৰ 2.8 কিলোমিটাৰ ৰানিং থাকে বাকী 100 মিটাৰ ৰানিং তেনেকুৱা ধৰণৰ কিছুমান প্ৰচেছ থাকে লং জাম্প থাকিব আৰু যিখিনি UB আছে পোষ্ট 144 তাত 1600 মিটাৰ ৰানিং ল'ৰাসকলৰ বাকী ছোৱালীসকলৰ হ'ব 800 মিটাৰ ল'ৰাসকলৰ 16.5 ফুট ছোৱালীসকলৰ হ'ব 12.5 ফুট ফিজিকেলৰ প্ৰচেছসমূহ ঠিক তেনেকুৱাই ফিজিকেলৰ প্ৰচেছখিনি জানা ক'ত কেনেকুৱা হ'ব নহ'ব ফেব্ৰুৱাৰী লাষ্ট বা ফেব্ৰুৱাৰী ছেকেণ্ড উইক বা ফেব্ৰুৱাৰী সময়খিনিত আমাৰ SI ফিজিকেল টেষ্টটো হ'ব নটিফিকেশ্যন আহিব জানুৱাৰী মাহতে এতিয়া আমাৰ কাটঅফটো কিমানমান যাব আগতে যিমানখিনি পোষ্ট আছিল তেতিয়া আগৰ যেতিয়া পোষ্ট ওলাইছে তেতিয়া 52 54 60 তেনেকুৱা ধৰণৰ আমাৰ ফিজিকেলৰ কাটঅফসমূহ গৈছিলে SIত কিন্তু এইবাৰ একেবাৰে তেনেকুৱা নাযায় তোমালোকে ধৰি থ'ব পাৰা 70 কাটঅফ যাব একদম ধৰি থ'ব পাৰা হয়তো 69 70 তেনেকুৱামান আমাৰ ফিজিকেলৰ কাটঅফটো যাব পাৰে বা 70 প্লাছ 75 তেনেকুৱা ধৰণৰ প্ৰত্যেকটো কাষ্টৰ কাটঅফ বেলেগ বেলেগ তথাপিও যদি তোমালোকে 70 পাই আছা বা 70 প্লাছ যদি পাই আছা ফিজিকেলটোৰ কাৰণে একদম তৈয়াৰী লাগি থাকা যদিও SIত তোমালোকে 70 পাই থৈছা বা 75 যদি পোৱা তোমালোকৰ যদি ফিজিকেলৰ নামটো আহি যায় ফিজিকেলত এটা ভাল হাইষ্ট নম্বৰ উঠাই দিবা তেতিয়া তোমালোকৰ মেৰিটৰ নামটো এনেই আহি থাকিব কিছুমানে 85 91 89 যিসকলে এতিয়া পাইছে তেওঁলোকে যদি ফিজিকেলটো বেয়া কৰি দিয়ে গতিকে তেওঁলোকৰতো নাহিব নাম গতিকে যিসকলে এতিয়া ৰিটেনতে যদি কম নম্বৰ পাই থৈছা 70 বা এনেকুৱা আশে পাশে যিসকলে মাৰ্ক পাই থৈছা বা পাম বুলি ভাবি আছা এতিয়ালৈ অলৰেডি কাটঅফ বা লিষ্টসমূহ মুকলা কৰি দিয়া নাই জাষ্ট মই কথাখিনি তোমালোকৰ ভাল হিচাপতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কম নম্বৰ পাম বেছি নম্বৰ পাম এইবিলাক যিসকলে ভাবি আছা একেবাৰে ভুল ভাবিছা ফিজিকেলটো একদম লাগিবই কাৰণ পোষ্টৰ সংখ্যা একেবাৰে কম 51টা 144টা পোষ্ট আছে হয় কিন্তু কাষ্টৰ হিচাপত ক'ত কিমান পোষ্ট আছে জানাই SI ABত আছে 51টা টোটেল আনৰিজাৰ্ভত আছে 24 OBCত আছে 13টা SCত আছে 3টা আৰু ST প্লেনত আছে 6টা আৰু ST হিলছত আছে মাত্ৰ 2টা চিলেকশ্যন সেই দুটাই পাব গতিকে আৰু এটা পোষ্টৰ এগেইনষ্টত আমাক ফিজিকেল দিবলৈ মাতিব 5জনকৈ অফিচিয়েল নটিফিকেশ্যনতে লিখা হৈছে অফিচিয়েল নটিফিকেশ্যনত আমাৰ লিখা হৈছে যে এটা পোষ্টৰ এগেইনষ্টত আমাক 5জনকৈ মাতিব ফিজিকেল দিবৰ বাবে এইটো গম পাইছে কিছুমানে 2টা মাতিব 10জন মাতিব এইবিলাক কথা কৈ আছে নেমাতে 5জনকৈ মাতিব নটিফিকেশ্যনত লিখা হৈ আছে আৰু এটা ভাইবা দিবলৈহে আমাক 2জনকৈ মাতিব ফিজিকেলৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি আকৌ ফিজিকেলৰ আকৌ এটা কাটঅফ বনিব ফিজিকেলৰ সেইটো এটা কাটঅফ এক্সট্ৰা সেইটো ফিজিকেলৰ আকৌ কাটঅফৰ ভিত্তি কৰি 2জনকৈ মাতিব বা গোটেইখিনি কেলকুলেশ্যন কৰি 2জনকৈ মাতিব ভাইবালে আকৌ ভাইবাৰ পৰা গোটেইখিনি ফাইনেল ক্লিয়াৰ কৰি এজনহে চিলেক্টেড পাব গতিকে নিশ্চয় গম পালা আসাম পুলিচৰ SI ৰিটাৰ্ণ এক্সামিনেশ্যন হৈ গ'ল 69 70 75 জনে য'ত যেনেকৈ পাম বুলি ভাবি আছা ফিজিকেলটোৰ কাৰণে ভালকৈ পূৰা তৈয়াৰী কৰি থাকা কামাণ্ডোখিনিও আছে SI ABSI UBSI দুইখিনিৰ কাৰণে য'ত যিটো প্ৰচেছত আছে আৰু 5জনকৈ যিহেতু মাতিব আৰু আমাৰ UBৰ বাবে 144টা এগেইনষ্টত 5জনকৈ আছে 720জন কেণ্ডিডেট পাব বা ABৰ বাবে হ'ব 255 51টা পোষ্টত 255 কিন্তু 720 255 এক্সট্ৰা নহয় সেই একেখিনি কেণ্ডিডেটে ইটোতো ফিজিকেল দিব সিটোতো ফিজিকেল দিব হয়তো ফিজিকেল অতি বেছি এসপ্তাহমান চলিব কিছুমানে কামাণ্ডো দিব কিছুমানে AB হোৱাৰ পিছত UB তেনেকুৱা ধৰণৰ মেল ফিমেল কাষ্ট হিচাপত হয়তো মাতিব চাগে এসপ্তাহমান হয়তো ফিজিকেল চলি থাকিব তাৰপিছত ফিজিকেল হৈ যোৱাৰ পিছত আকৌ ভাইবালে মাতিব 2জনমানকৈ মানে মাৰ্চ এপ্ৰিল এই বহাগ বিহু নাপাবগৈ হয়তো এই সময়খিনিলৈকে গোটেই প্ৰচেছবোৰ চলিয়ে থাকিব গতিকে তেনেকুৱা নিচিনা কথা মাৰ্ক যোনে য'ত যিমান পাইছা নাপাইছা সেইটো পাছৰ কথা এতিয়া ক্লিয়াৰ হৈ গ'ল এক্সাম ফিজিকেলৰ কাৰণে তৈয়াৰী তাৰপিছত ভাইবা যদি চেষ্টা কৰিছাই যদি কপালত আছে নিশ্চয় হ'ব বাকী ইমানেই আছিলে আপডেটখিনি দিবলৈ চেষ্টা কৰিছোঁ আগতেতো বহুত কম কাটঅফে গৈছিল কিন্তু সেইখিনি পোষ্টৰ এগেইনষ্টত বা সেই কেণ্ডিডেটখিনি হিচাপত সেইটো কাটঅফ যথেষ্টই আছিল কিন্তু আজিৰ তাৰিখত বহুত কেণ্ডিডেট এক্সপিৰিয়েঞ্চ হৈ গ'ল বহুতে পঢ়া হৈ গ'ল ৰিটেনেই হওক বা ভাইবাই হওক বা ফিজিকেলেই হওক সকলো ফালৰ পৰা কেণ্ডিডেটবোৰ বহুত মানে স্মাৰ্ট হৈ গ'ল গতিকে আজিৰ তাৰিখত মানে কেণ্ডিডেটে ইজনে সিজনক পিছ পেলোৱাটো মানে বহুত অসম্ভৱ বা কঠিন হৈ পৰিছে মানে বহুত বেছি টাফ গতিকে সেইটো কাৰণে কৈছোঁ ভালদৰে পৰা তৈয়াৰী কৰি থকা ৰিটেন ক্লিয়াৰ এটা ফিজিকেল ক্লিয়াৰ মেডিকেল ডকুমেণ্টছ বাকী ভাইবাৰ চব ক্লিয়াৰ ফাইনেল মেৰিটত নামিনো আহিব গতিকে যিসকলে এগালমান মাৰ্ক পায় পূৰা কনফিডেঞ্চত আছা ভুল ভাবিছা ফিজিকেল পূৰা ক্লিয়াৰ লাগিবই কাৰণ নহ'লে আগৰ নিচিনা হ'ব যিখিনি কামাণ্ডত পোষ্ট ৰাখি গৈছিলোঁ ৰিটেনত এগালমান মাৰ্ক পালে ফিজিকেলটো ক্লিয়াৰ কৰিব নোৱাৰিলে গতিকে তেনেকুৱা নিচিনা যাতে নহওক ভাল হওক সকলোৱে তাৰে কামনা কৰিছোঁ 144টা পোষ্ট SI বা UB য'ত যেনেকৈ যি হিচাপত যোনে চিলেক্টেড পোৱা পাই যাবা
কিন্তু অভাৰলেপিং নহ'ব কিছুমানে ABSI UBSI দুইটাতে তেনেকুৱা নহয় যিকোনো এটা পোষ্টতে দিয়া হ'ব অভাৰলেপিং কেতিয়াও নহয় যিমানখিনি কেণ্ডিডেটে মানে ৰিটাৰ্ণ দিব পাইছে তাৰ ভিতৰত ফিজিকেল কাটঅফৰ ওপৰত ভিত্তি কৰি আকৌ ভাইবা কাটঅফৰ ওপৰত ভিত্তি কৰি গোটেইখিনি সাঙুৰি সুতৰি ফাইনেল মেৰিট বাকী ইমানেই আছিলে আকৌ আমাৰ 20 নম্বৰ আছে কামাণ্ডোৰ কাৰণে সাইকোমেট্ৰিক টেষ্ট 80 নম্বৰ ল'ৰাসকলৰ ফিজিকেল ছোৱালীসকলৰ আছে 60 নম্বৰ বাকী 40 নম্বৰ ফিজিকেল আছে SI যিটো UB তেনেকুৱা গোটেই প্ৰচেছখিনিটো নিশ্চয় জানে অফিচিয়েল নটিফিকেশ্যন ডাউনলোড কৰি পূৰা ক্লিয়াৰকৈ চাই থাকিবা ইমানেই আপডেটসমূহ খালি এটা তৈয়াৰী কৰি থাকা ফিজিকেলটোৰ কাৰণে 1600 মিটাৰ ৰানিং 800 মিটাৰ 4.8 কিলোমিটাৰ মানে লং জাম্প হাই জাম্প চিনাপ য'ত যিমান পৰা মুঠতে ক্লিয়াৰ কৰি থাকা বাকী ইমানেই আছিলে আপডেটটো ভিডিঅ'টোত এইখিনিতে সামৰণি মাৰিলোঁ ধন্যবাদ জয় আহোম